সকলে উপলব্ধি কৰিব পাৰিলে সরকার আহিল গল আলোচনার নামত আলোচনা হল আলোচনার মেজলৈ মাটি আনি পেলাই আলোচনা নকৰিলে সমস্যা সমাধান নকৰিলে কিন্তু আজিৰ যেটো সরকার এই সরকারে এটো উপলব্ধি কৰিছে আর উপলব্ধি কৰি পেলাই এই সরকারখনে আজি এই সমস্যাটো যে সমাধান কৰিব লাগে এটা ৰিস্ক লৈ পেলাই আগুৱাই আহিছে এই কারণে আজি এই সরকারক বড় জনগোষ্ঠীৰ তৰফৰ পৰা আমি ধন্যবাদ জনাবই লাগিব কারণ তেখেতসকলৰ সহায় তেখেতসকলৰ আজি যেটো আঁচনি তেখেতসকলৰ যি ইনিচিয়েটিভ ইয়াৰ কাৰণে বড় ভূমিত বড় অঞ্চলত আমি স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছো দশটা রাইজ আজি বিভিন্ন জনগোষ্ঠীক লৈ পেলাই আমাক সন্দেহ কৰে যে বড় জনগোষ্ঠী কোনো জনগোষ্ঠীক ভাল নাপায় আমি ভাল পাওঁ মৰম কৰোঁ সন্মান কৰোঁ কিন্তু সেইটো দেখাবলৈ সুযোগ পোৱা নাই আৰু এই চুক্তিত আমি সুযোগ পাইছো এই কাৰণে আমি ভাৰত চৰকাৰক কৈছো যে ইয়াত অকল বড়োৰে আঁচনি থাকিব বড়োৰে কাৰণে কিবা পেকেজ থাকিব এইটো হ'ব নোৱাৰে এই কাৰণে আমি কৈছো যে আমাৰ আদিবাসী ভাইসকলৰ সকলোতকৈ সন্মানৰ ঝাৰখণ্ড ছত্তীশগড়ত ভগৱান বুলি কোৱা হয় বিৰছা মুণ্ডাক এই বিৰছা মুণ্ডাৰ নামত আমি এটা কালচাৰেল কমপ্লেক্স আমি ইয়াত আনিছো গোৰ্খাসকলৰ কাৰণে এটা গোৰ্খা ভৱন আমি ইয়াত আনিছো স্বামী বিবেকানন্দৰ কাৰণে এটা ইউথ সেন্টাৰ আমি আনিছো ডক্টৰ ভূপেন হাজৰিকাৰ কাৰণে এটা মাল্টিপারপাস অডিটৰিয়াম আমি আনিছো বীৰ সিলাৰায়ৰ কাৰণে আমি এটা ইনষ্টিটিউশন ইয়াত আনিছো আৰু ইয়াৰ লগতে বিভিন্ন জনগোষ্ঠী আছে আমাৰ ইয়াত ক্ষুদ্ৰ এই জনগোষ্ঠীবিলাকৰ কাৰণে আমি ইয়াত কিবা নহয় কিবা এটা আনিছো যেটো মই আজি আপোনালোকৰ আগত গোটাই কৈ শেষ কৰিব বিচৰা নাই তো এই কাৰণে আমাক যদি সুযোগ দিব আমাক যেতিয়া মৰম দিব আমাক যেতিয়া পৰিৱেশ দিব আমি সকলো জাতি জনগোষ্ঠীৰ মাজত একেলগে মিলি পেলাই এটা সুন্দৰ এটা বাতাবৰণ সৃষ্টি কৰি আগুৱাই যোৱাটো আমি বিচাৰো আজি এই চুক্তিখন হৈ গ'ল কিন্তু চুক্তিখনৰ আখৰে ৰূপায়ণ হ'ব লাগিব এইটো চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব কোনোবা কৈছে আপোনালোকে অহাকালি আকৌ আন্দোলন কৰিব নেকি অহাকালি আকৌ ৰাজপথত ওলাব নেকি অহাকালি আকৌ শ্লোগান দিব নেকি যদি সরকারি আখরে পালন নকৰে রাইজৰ হাতত বেলেগ একো রাস্তা নাথাকে কিন্তু আমি বিশ্বাস কৰিছো আমি আশা কৰিছো এই সরকারে যেহেতু এটা আগ্রহ লৈ পেলাই আগবাঢ়ি আহি পেলাই এই সমস্যা সমাধান কৰিবলৈ আহিল এই চুক্তিখন আখৰে ৰূপায়ণ কৰিব এইটো আমি আশা কৰিছো তো শ্ৰোতা ৰাইজ দীৰ্ঘদিন ধৰি আমাৰ সংগ্ৰামত যোগদান কৰি আমাক সহায় সহযোগিতা কৰিলে আমাৰ সাংবাদিক বন্ধুসকল আমাক ইমান সহায় কৰিলে আমাৰ বুদ্ধিজীৱীসকল বিভিন্ন জাতি জনগোষ্ঠীক ইমান সহায় কৰিলে মই আপোনালোকক সকলো সংগ্ৰামীৰ হৈ লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ ধন্যবাদ জনাইছো।